Hey dosto, welcome to my first YouTube channel Rajdeep Bhai. আমি আজি যাম অসমৰ অন্য এটা বিখ্যাত নামঘৰ বলক কোনটো নামঘৰলৈ যাম সকলো জানিবলৈ ভিডিঅ'টো আপুনি চাই থাকক মই যে পিন্ধিছোঁ এখন মুখাখন মানে মাস্কখন এখন তাত বহুত দৰকাৰী বস্তু এখন পিন্ধা আজি মানে অসমৰ এটি বিখ্যাত নামঘৰলৈ যাম বলখন কি মানে অসমৰ অন্য এটি বিখ্যাত নামঘৰ মইনাপীৰা নামঘৰ বলক গৈ থাকক কিনো হয় ভিডিঅ'টো চাই থাকক এইটোকা লাডুগড় বুলি কয় লাডুগড় চাৰিআলিৰ পৰা আপোনালোকে ডিব্ৰুগড় চাইডৰ পৰা আহিলে সোমালে পাব সৌখন গেট এইটো অকণমান চাই চিতি পাৰ হ'ব লাগিব আমি পাৰ হৈ আহিছোঁ এতিয়া সোমাই দিছোঁ সৌখন গেটখনেদি গৈ আৰু অলপ দূৰ গৈ পানি আৰু আপোনালোকে মইনাপীৰা নামঘৰতে উপস্থিত হ'ব পাৰিব আপোনালোকে গাড়ী বাছেৰে আহিলে ইয়াত নামিলে টেম্পু চেম্পু চব ৰৈ থাকে আৰু পইচা দি আকৌ উঠক মইনাপীৰা নামঘৰলৈ ব'লক সৌখন অকণমান এখন গেট আছে এইপিনে গ'লে আপোনালোকে মইনাপীৰা নামঘৰ পাই যাবগৈ ব'লক মোৰ লগত গৈ থাকক প্ৰথমতে মইনাপীৰা নামঘৰলৈ আহি ইয়াত ভৰিকেইটা ধুই ল'ব মই ভৰিকেইটা ধুই লৈছোঁ ভালদৰে আৰু ভৰিকেইটা ধুই গ'লক মইনাপীৰা নামঘৰলৈ এয়া মইনাপীৰা নামঘৰৰ পুৰণ গেটখন ভাবি পিনি দি সোমাব লাগিব ইয়াত কোনো চাকি বন্তি জ্বলাবলৈ নিদিয়ে আপোনালোকে তেল ধূপ জ্বলাবলৈ দিয়া হ'ব তেল চাকি আছে তাত তেল চাকিত দিব লাগিব মই এতিয়া গৈ আছোঁ চাকিত তেল দিবলৈ কৰোণা মহামাৰীয়ে যিহেতু সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেয়ে এইবাৰ মইনাপীৰা নামঘৰৰ ইমান সমাগম নাই ইয়াত চাকি বন্তিও ইমান নাই মানুহ আহে চাকিত তেল দিয়ে আৰু গুচি যায় ইয়াত আৰ্চনী বাৰ্তা ইয়াত পইচা সোমাব পাৰে যেনেদৰে ভাবি আহিছিলোঁ তেনে নহ'ল পিছে ভিডিঅ'টো অকণমান সৰু ব্লগ এটা হ'ল ব্লগ কি নহ'ল ব্লগ মানুহ আহিছে যে বহুত কম আহিছে আৰু ইয়াত ফটো মাৰিছে চব মানুহ সকলোৱে চাই লওক মইনাপীৰা নামঘৰলৈ আহিলে আপোনালোকে চুৰীয়া ধৰ্মীয় পোচাক পৰিধান কৰি নামঘৰৰ ভিতৰলৈ সোমাব পাৰিব চাইনবৰ্ড মাৰি থোৱা আছে এখন এইখন দেখিছে নহয় তাত লিখি থোৱা আছে অকণমান জুম কৰি দেখুৱাইছোঁ ৰ'ব ধৰ্মীয় পোচাক অবিহনে ভিতৰলৈ সোমোৱা নিষিদ্ধ গম পাইছে নহয় আপোনালোকে চুৰীয়া পিন্ধি আহিব লাগিব এতিয়া আৰু ইয়াত থাকি কি কৰিম ইয়াত যিহেতু নাম চামো নাই কোৱা কৰোণাৰ কাৰণে এতিয়া ইয়াত থাকি আৰু একো কৰিব নোৱাৰোঁ সেয়ে ঘৰলৈকে যাওঁ ব্লগ ইয়াত ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব